অভিনেতা বিমল প্ৰভাস আমি আমাৰ যুৱ কমিটি আদৰণি নিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ মৰমৰ কৌতুক অভিনেতা বিমল প্ৰভাস আৰু তেখেতক আদৰণি নিবৰ কাৰণে আমাৰ আন এগৰাকী কৌতুক অভিনেতা প্ৰাচীন প্ৰভাস অনুৰোধ জনাইছো। আমাৰ পাছে বিমলদা আৰু ধুনীয়া এটা অনুষ্ঠান কি গানটো গাই দিম নেকি অকণ নেকি হ'লেও ৰাজু কথা কৈ গ'ল মই কিন্তু মনত নাথাকে ডিঙাতলা মানুহ মই নেকি। আচ্ছা তাৰ আগতে এটা বিহু শুনাইছোঁ বিশেষকৈ আমাৰ চেংৰাসকলক লৈ বিশেষকৈ চেংৰাসকলক লৈ এতিয়া বিৰাট ভাল পাব মোৰ গানটো শুনিলে কেনেকৈ বনাইছে গম পাইছেনে। বিশেষকৈ মানুহটোক লৈ বনাইছোঁ আপোনালোকে জানে নাই ডিঙি কাঠি 2 টকা না 20 টকাত মস্ত মানে কি বস্তু হে সেইকাৰণে ভাবি খানা হ'ব মাৰি আছোঁ ডিঙি কাঠি 2 টকা না 20 টকাত মস্ত খানা কেলাটো বোলাটো গৈছোঁ। আচ্ছা যেনে হওক এইটো বাকী আৰু চেংৰা কথা ওলাইছিল অলপ কওঁ তাৰমানে বিয়া বাৰু নাপাতাৰ আগত এতিয়া আমাৰ ল'ৰাবিলাকে লাইন মাৰে কি মৰম লগা ভাষা হয় না কি মিঠা বাপ্পাও কেনেকুৱা ফোনত লাইন দিব আচ্ছা যেনেকুৱা প্ৰথমতে লাইন মাৰিছে বিয়া বাৰু পাতোঁতে আমাৰ ল'ৰাটো কেনেকৈ কথা পাতে হা মই মোবাইলটো বনাইছোঁ বাৰু ফোন আহিছে যেনিবা কেনেকৈ লাইন মাৰে হা ষ্টাইলটো চাব বিয়া হোৱাৰ আগত আৰু পিছত কেনেকুৱা হয় চাব ফোনটো আহিছে ছোৱালীটো ফোন মাৰিছে হেল্ল' খবৰ আছোঁ নাই নিশ্চয় গা ধোৱা ঠাণ্ডা পানী নল'ব গৰম পানী ধোৱালে নাছিল কি চেফটি ইউজ কৰিবা চিনচিটিভ নেকি নালাগে যদি তাত এই প্ৰগ্ৰাম আছে নাই তোমাৰ দিনাই ভাল নাই কোনো এটা দিয়া নাই আরে কিছুমান বাথৰুমত যাই পায় একটা বাথৰুমতো ফুটো নাই কেনেকৈ কথা হয় বাথৰুমত ঘৰতে চাব এটা খানা ব্লাড দিছোঁ ফুৰি আছিলোঁ এনেকুৱা মৰম বাপ্পা নেৰে আৰু হা যেতিয়া বিয়া পাতলা ফোনটো আহিলা হেল্ল' 100 বাৰ দিম কি পাৰিবা ফোনটো কেনেকৈ তই নাই বিয়া ফোনটা কৈছোঁ ৰ কি মিঠাতেল নাই ইয়াৰ চিনাকি দি একদম মাথা উঠিছিলা ৰাখো দে ৰাখো ফালতু ইমান উল্টা উল্টা হয় না মৰম দিলে কেনেকৈ বস্তু এই বৌয়ে ভাবছি মছলা আছে বহি হয় না বৌ ঐ বৌ ভাল পাই বিয়া পিছে নেকি বৌ ফুটবল লাগিলে ভাল লাগছে লাহেকে কৈছোঁ এটা ঘৰকেইটা আছিল দাদা কালি নাহে কৈছোঁ ভাগি বহুতে হৈ গ'ল চাবি আগফালে হালি যায় পিছলৈ ওলাই যাব কেনেকৈ আছিলোঁ বিয়াটো বগাচোন ভাল পাই হৈছিল নেকি পাতি নগ'ল চিধা চিধা ডাইৰেক্ট দিছে না মই কেনেকৈ লৈছিল প্ৰথমতে ফেৰ না